বন্ধুসকল, আপুনি কেতিয়াবা ভাবিছে যে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ কিমতী বস্তু আমি হেৰুৱাই পেলাইছো? আপোনালোকে এবাৰ ভাবক যে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ কিমতী বস্তু কি আছিল? চাওক, হয়তো কোনোবাই জানে, হয়তো কোনোবাই নাজানে, হয়তো কোনোবাই জানিবও পাৰে, হয়তো কোনোবাই নাজানো, কিন্তু আমি এই মূল বিষয়বস্তুটোক দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। আটাইতকৈ কিমতী বস্তুটো কি আচলতে? যে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ কিমতী বস্তুটো হৈছে যে আজিৰ পৰা প্ৰায় কেইবা বছৰ আগতেই আছিল। আৰু এই কিমতী বস্তুটো আপোনালোকে হয়তো নাজানে যে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ মূল্যৱান কিমতী বস্তু আছিল যে কোহিনুৰ হীৰা। এটা হীৰা আছিল, আৰু সেই হীৰা পৃথিৱীৰ একেবাৰে বহুত কিমতী বস্তু, তাৰ দামত নিচে আৰু দাম নহয়, এনেকুৱা এটা হীৰা আছে। আৰু সেই হীৰা আমাৰ পৰা ছিঙি লৈ যোৱা হৈছে। আমাৰ এই ভাৰতবৰ্ষৰ সম্পদ বেলেগে ছিঙি লৈ গৈছে। বলক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি চাওক যে কিমতী বস্তুটো ক'লেনো কি, যে আমাৰ ভাৰতবৰ্ষত ইমানো সম্পদ আছিল আর কোনো দেশতে নাই। কারণ সেইকাৰণে যে বাহিৰা কান্ট্রিৰ মানুহে আহি আমাৰ ভাৰতবৰ্ষখন শাসন দিব চাইছিল বা শাসন কৰিব বিচাৰিছিল। কিন্তু আমাৰ এই ভাৰতবৰ্ষৰ লিডাৰ যিবিলাক আগতে আছিল, সেইবিলাক লিডাৰে বুজি পাইছিল, আৰু এই বুজি পোৱাৰ পিছত তেওঁলোকে হয়তো কিবা কৰি আমাৰ দেশখনক এটা ফ্রিডম দিছিল। আর এই ফ্রিডম দিছিল, কিন্তু আমার ভারতবর্ষর মেইন সম্পদবোৰ এইবোৰ বাহিৰা কান্ট্রি লৈ গুচি গৈছে, হয়তো আপোনালোকে জানে। কিন্তু আজি এনেকুৱা এটা সম্পদৰ কথা কম, হয়তো আপোনালোকে হয়তো গমেই নাপায়, কিন্তু এইটা আমার সরকারে এইটো উভতাই চাইছে। কেউ লৈ গৈছে আমাৰ ভাৰতবৰ্ষৰ কিমতী সম্পদ। ভাৰতবৰ্ষৰ আচলতে মেইন কিমতী বস্তুটো হৈছে যে কোহিনুৰ হীৰা নামৰ এটা হীৰা আছিল, আৰু সেই বস্তুটো আটাইতকৈ কিমতী হীৰা। আৰু যেতিয়া এই কিমতী হীৰা আমাৰ ভাৰতবৰ্ষত যেতিয়া ৰাজা মহাৰাজাৰ দিন আছিল, আমাৰ ভাৰতবৰ্ষত যেতিয়া ৰাজা মহাৰাজাই শাসন প্ৰশাসন কৰিছিল, আৰু তেতিয়া দিনৰ পৰা এই কোহিনুৰ হীৰাৰ প্ৰচলন আছে। আৰু এই কোহিনুৰ হীৰা আমাৰ ভাৰতবৰ্ষত আছিল, আমাৰ ভাৰতবৰ্ষৰ পৰা ওলোৱা হৈছিল। আৰু এই হীৰা ৰাজা মহাৰাজা এজনৰ পৰা এজনে ৰাজা হয়, আৰু তেওঁলোকৰ হাতত আহি এই কিমতী হীৰাটো পৰে। কিন্তু যেতিয়া ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষক আক্ৰমণ কৰিছিল, বা ব্ৰিটিছসকলে যেতিয়া আমাৰ পাঞ্জাৱক আক্ৰমণ কৰি দখল কৰি লৈছিল, আৰু তেতিয়া এই ব্ৰিটিছসকলে এই পাঞ্জাৱৰ ৰজাক আক্ৰমণ কৰি এই হীৰাখন ছিঙি লয়। আৰু সেই ছিঙি লৈ এই আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ কিমতী বস্তু বা আটাইতকৈ জনপ্ৰিয় কিমতী বস্তু, মহামূল্যবান সম্পদ, সিহঁতে ছিঙি লৈ গুচি যায়। কিন্তু এতিয়া চাওঁ যে এই মহামূল্যবান বস্তুটো এতিয়া ক'ত আছে? আপোনালোকে হয়তো জানেনি যে এই মহামূল্যবান বস্তুটো এতিয়া লণ্ডনত আছে। যিহেতু এতিয়াও লণ্ডনত ৰজা মহাৰজাৰ চৰকাৰ চলি আছে, আমাৰ ভাৰতবৰ্ষত যেনেকুৱা চৰকাৰ চলি আছে, আৰু সেই লণ্ডনত এতিয়াও ৰজা হৈ আছে। আৰু সেই ৰজাৰ মুকুটত এই কোহিনুৰ হীৰা ব্যৱহাৰ কৰা হয়। আৰু এই কোহিনুৰ হীৰাটো কোনটো দেশৰ জানেনে? এই আমাৰ ভাৰতবৰ্ষৰ এই কোহিনুৰ হীৰা। এতিয়া চাওক এই কোহিনুৰ হীৰা আচলতে আমালোকৰ সম্পদ হয়। এইটো বেলেগৰ সম্পদ নহয়, এইটো লণ্ডনৰ সম্পদ নহয়, এইটো ব্ৰিটিছৰ সম্পদ নহয়, এইটো বাংলাদেশৰ সম্পদ নহয়, এইটো পাকিস্তানৰ সম্পদ নহয়, এইটো আমাৰ ভাৰতবৰ্ষৰ সম্পদ। সেইকাৰণে আমি সকলোৱে এইটোক চিৰিয়াছলি লওঁ, আৰু এই মহামূল্যবান আমাৰ ভাৰতবৰ্ষৰ সম্পদ উভতাই দিব লাগে। আমাৰ সম্পদ আমাক লাগে। বলক বন্ধুসকলে, এইটো আমি সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে কোনো মেছেজ দিব খুজি আছো, আপোনালোকক হয়তো জানে। তো বন্ধুসকল, আপোনালোকৰ মতামত কি? আমি আমাৰ সম্পদ আমাক ঘূৰাই দিব লাগে। তো বন্ধুসকল, আপোনালোকৰ মতামত কমেণ্ট বক্সত কৈ দিব।